দুটামান লাইন গোৱাৰ পিছত দাদাই অনুভৱ কৰিছিল যে গীতি আৰু কাহিনীখিনি মোৰ জীৱনৰে। দুটামান লাইন গোৱাৰ পাছত দাদাই অনুভৱ কৰি পালে যে গোটেই গীতিৰ কাহিনীখিনি মোৰ জীৱনৰ হয়। দাদাই তেতিয়া কান্দি উঠিছিল আৰু গীতটি নোগোৱাকৈ বাহিৰলৈ ওলাই গুচি গৈছিল। দাদাই তেতিয়া কান্দি উঠিছিলে আৰু কান্দি গীতটি নোগোৱাকৈ বাহিৰলৈ ওলাই গুচি গ'ল। 15-20 মিনিটৰ পিছত দাদাই পুনৰ ষ্টুডিঅ'লৈ আহি ক'লে, তোমালোক আজি গুচি যোৱা, মোৰ আজি গান গোৱাৰ আৰু ইচ্ছা নাই। ঠিক 15-20 মিনিটৰ পিছত দাদাই ঘূৰি আহিলে আৰু আমাক সকলোকে ক'লে যে তোমালোকে ষ্টুডিঅ'ৰ পৰা গুচি যোৱা, মোৰ আৰু আজি গান গোৱা ইচ্ছা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত চৌদিশে বাজি থকা মই নথকাৰ অনুভৱ এই গীতটিৰ স্ৰষ্টাই আজি উচুপিছে। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ। এদিন দেখিলোঁ নিউজত দাদা ঢলি পৰিছে। আৰে মই তেতিয়া ডিউটিত ব্যস্ত, মই ডিফেন্সত কৰোঁ, প্ৰতিটো নিউজ চেনেলৰ মাধ্যমে মই চাই থাকোঁ দাদা। তেতিয়া মই খুব আৱেগিক হৈ গ'লোঁ, এই মানুহজন এদিন নোহোৱা হ'লে কি হ'ব। নাই, এই মানুহজন মোৰ কাৰণে ভগৱান, মই তেওঁৰ সৃষ্টি এটা ৰাখিব লাগিব। তেওঁ কৈ যাওক, তেওঁ নথকা অৱস্থাত এটা সান্তনা দি যাব লাগিব ৰাইজক যে মই নথকা অৱস্থাত তেওঁ ক'ত বিচাৰি পাম। তেওঁ তথাপিতো প্ৰথম কলিটোত কৈছে যে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ অশ্ৰু নিগৰিবনে কোৱা। তেওঁ কৈছে, অৰ্থাৎ মোৰ মনোভাৱনাৰে লিখিছোঁ কথাখিনি, তেওঁ মনোভাৱনা হৈ মই লিখিছোঁ। মই কলিটিকে অকণমান গুণগুণাই দিছোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নেথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। জুবিন গাৰ্গৰ জীৱন কাহিনীক লৈ লিখা হৈছিল গীতটি। 2021 চনত এটা অনুষ্ঠানত জুবিন গাৰ্গ ঢলি পৰিছিল। সংবাদ মাধ্যমত সেই দৃশ্য দেখা পাই তেতিয়াই মনলৈ আহিছিল প্ৰিয় শিল্পীজন যদি সঁচাকৈ পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় কি হ'ব তেন্তে। তেতিয়াই মই নথকাৰ অনুভৱ গীতটি লিখিছিল এগৰাকী আকাশ লয়িঙে। গীতটিৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ কৈ আকাশ লয়িঙে ক'লে, গীতটো গোৱাৰ পূৰ্বে জুবিন দাই মোক সুধিছিল তোমাৰ কি দুখ হৈছে। গীতটি গাবলৈ লোৱাৰ পূৰ্বে কান্দি উঠিছিল দাদাই। মই নথকাৰ অনুভৱৰ স্ৰষ্টা আকাশ লয়িঙে কৈ গ'ল আৰু বহু কথা। জুবিন গাৰ্গক সুঁৱৰি আছে আৱেগিক আকাশ লয়িং। এই যুৱকজনৰ প্ৰতিভাৰ অমান পাই প্ৰাণৰ শিল্পীজনে নাম দিছিল RF আকাশ, অৰ্থাৎ আকাশ ৰিয়েল ফাইটাৰ। গীতটি আজি 3 বছৰমানৰ আগতে ৰচনা কৰিছিলোঁ আৰু গীতটি আঁৰৰ কথাখিনি হৈছে 2021 দাদাই এটা অনুষ্ঠানত ঢলি পৰিছিলে, নিউজৰ মাধ্যমত মই দেখা পাইছিলোঁ আৰু তেতিয়া মনলৈ আহিলে যে আমাৰ মহান ব্যক্তিজন, আমাৰ ভগৱানজন যদি সঁচাকৈ পৃথিৱীৰ পৰা নোহোৱা হৈ যায় তেতিয়া কি অৱস্থা হ'ব অনুৰাগীবিলাকৰ। আৰু সেই অনুৰাগীবিলাকৰ কথা চিন্তা কৰি দাদা জীৱনৰ ওপৰত লিখা মোৰ এই গীতটি হৈছে মই নথকা অনুভৱ। আৰু সেই অনুভৱেই আজি অনুভৱ কৰি পাইছে সমগ্ৰ বিশ্বৰে, অসমবাসীয়ে নহয় সমগ্ৰ বিশ্বৰে। আৰু গীতটি মই সম্পূৰ্ণ দাদা জীৱনৰ কাহিনীক লৈ লিখা গীত। 2022 চনত দাদা বাৰ্থডে দিনাখন ডাবিং হৈছিলে চিকমিক ষ্টুডিঅ'ত। আৰু গীতটি মই যেতিয়া দাদাক গাবৰ কাৰণে দিছিলোঁ তেতিয়া দাদাই গীতটি গাবলৈ লওঁতে মোক কৈছিলে যে তোমাৰ কি দুখ হৈছে। মই ক'লোঁ দাদা মোৰ হৈছে দুখ, প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু দাদাই তেনেকৈ কৈ গীতটি ডাবিং কৰিবলৈ সোমাই গ'ল। আৰু গীতটি দুটামান লাইন গোৱাৰ পাছত দাদাই অনুভৱ কৰি পালে যে গোটেই গীতটিৰ কাহিনীখিনি মোৰ জীৱনৰ হয়। দাদাই তেতিয়া কান্দি উঠিছিলে আৰু কান্দি গীতটি নোগোৱাকৈ বাহিৰলৈ ওলাই গুচি গ'ল। ঠিক 15-20 মিনিটৰ পিছত দাদাই ঘূৰি আহিলে আৰু আমাক সকলোকে ক'লে যে তোমালোকে ষ্টুডিঅ'ৰ পৰা গুচি যোৱা, মোৰ আৰু আজি গান গোৱা ইচ্ছা নাই। সেইবুলি কৈ দাদাই ষ্টুডিঅ'তে কান্দি পৰিছিলে আৰু আমি ওলাই গ'লোঁ। বাকী চব গুচি গ'ল, আশ্চৰ্য দাহঁতেও গুচি গ'ল। মই তাতে ৱেইট কৰি আছিলোঁ। ৰাতি 2:30মান বজাত বাবলু দা আহি কিনে মোক ক'লে, আকাশ তুমি আছা নেকি? মই বোলো হয় দাদা আছোঁ। দাদাই কান্দি আছে, দাদাই কেইটামান কথা কৈছে
যে কেনেকুৱা ল'ৰা এইটো, মোৰ জীৱনৰ ভৱিষ্যতৰ গোটেই কাহিনীটো লৈ মোক এটা গান বনাই মোৰ কাষলৈ আহিলে আজি। বহুত আচৰিত মানিছোঁ, বহুত এডভান্স চিন্তা কৰি পালে। আৰু আজি গানটো নেগায়, দুদিনমানৰ পিছত গাব দাদাই। আৰু তেনেকৈ 21 নৱেম্বৰত দাদাই গীতটি ডাবিং কৰি মোলৈ ৰাতি 12:30 বজাত ফোন কৰিছে বাবলু দাৰ ফোনৰ পৰা। বাবলু দাই ক'লে, আকাশ দাদাই কথা পাতে। দাদাই এতিয়া মোক ক'লে, কি কৰিছা তই? মোৰ দাদা মই শুই আছিলোঁ। অঁ, ডিউটি জইন কৰিলা? হয় দাদা, ডিউটি জইন কৰিলোঁ। মই গানটো গালোঁ, বাবলুৰ ওচৰত আছে, লৈ ল'বা। মোক কিন্তু বহুত কন্দুৱাই দিলা তুমি, আৰু এনেকৈ ভাল ভাল গীত লিখি গৈ থাকিবা। সেইখিনি মোক পৰামৰ্শ দিছিলে। আৰু মোক প্ৰতিটো গীতৰ আঁৰতেই তেওঁ মোক সদায় মৰম যাচিছিলে। গানটো অকণমান গীত গুণগুণাই দিব নেকি? সেই গীতটি মই অকণমান গুণগুণাই দিছোঁ আপোনালোকক। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে।